মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি পঞ্চম শ্ৰেণীৰ অংকুৰণত তোমালোকে পিঠাৰ মেল পাঠটোৰ 32 আৰু 33 নম্বৰ পাঠটো চোৱা। ইয়াত আছে তলৰ শাৰীৰ ঠাইত বাকচত থকা উপযুক্ত শব্দৰে পুৰোৱা। এতিয়া ভৰালি সূতা দিছে উৰুকা, পাচি, ঘপৰাই, ঘোৰ অপমান, হঠাৎ, ঘিণ। এতিয়া চাবা প্ৰথমটো কৰি দিছে অতি অসন্মান অৱমাননা, ইয়াক কয় ঘোৰ অপমান। এটা কৰি দিছে তোমালোকৰ কাৰণে। এতিয়া পিছতো চোৱা অকস্মাতটো তুমি কি লিখাবা? অকস্মাতটো লিখিব লাগিব আমি এইখিনি লিখিব লাগিব হঠাৎ। তাৰপিছত চোৱা বিহুৰ আগদিনা, সেইটো আমি কি লিখিম? বিহুৰ আগদিনা এই ঠাইত লিখিম উৰুকা, হয়নে? শস্য আদি থবৰ বাবে বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলি, এইটো কি ক'ব? সঁজুলিটোৰ নাম হ'ল পাচি। তাৰপিছত চোৱা লৰালৰিকৈ কৰা কাৰ্য, এইটো কি হ'ব? লৰালৰিকৈ উৎপাতকৈ কৰা কাৰ্য, এইটো আমি লিখিমেই আৰু ঘপৰাই, হয়নে? ঘৃণা, ভাল নোপোৱা, এইটো কি হ'ব? ঘিণ, হয়নে? ঘৃণা, ভাল নকৰা, এইটো ঘিণ। এইখিনি তাৰপিছত বস্তু সামৰি থোৱা কোঠা, এইটো ইয়াত চিন আছে, ইয়াত আমি দিম ভৰালি কোঠা। এইটো দেখিছেনে? এইকেইটা মনত তললে প্ৰথমটো লিখিবা, অকস্মাতত লিখিবা হঠাৎ, বিহুৰ আগদিনা উৰুকা, শস্য আদি থবৰ বাবে বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলি, সেইটো হ'ব পাচি। তাৰপিছত লৰালৰিকৈ কৰা কাৰ্য, এইটো হ'ব ঘপৰাই। ঘৃণা, ভাল নোপোৱা, ঘিণ। বস্তু সামৰি থোৱা কোঠা, এইটো হ'ব ভৰালি কোঠা। বুজি পালানে? এতিয়া চোৱা তাৰপিছতো আছে পদ্যটোত উল্লেখ থকা পিঠাৰ নামবোৰ পাচিৰ পৰা বিচাৰি উলিয়াই খালী ঠাইত লিখা। এতিয়া আমি পদ্যটোত কি কি পিঠা পাইছিলোঁ? প্ৰথম এটা উদাহৰণ দি থৈছে, চুঙা পিঠা পাইছোঁ, চুঙা পিঠা পাইছোঁ, সুতুলি পিঠা পাইছোঁ, খোলা চপৰীয়া পিঠা পাইছোঁ, না টেকেলি পিঠা পাইছোঁ। এই পদ্যটোত কি কি পাইছোঁ? টেকেলি পিঠা, সুতুলি পিঠা, চুঙা পিঠা, খোলা চপৰীয়া পিঠা, ঘিলা পিঠাও পাইছোঁ, ফেনী পিঠাই সোঁতৰ দিলে ফেন উলিয়াই, এইটোও পাইছোঁ ন। এইকেইটা পিঠাৰ নাম আমি কি পাইছোঁ? ইয়াত লিখিব লাগিব। এই পিঠাকেইটাৰ নাম আমি এই লাইনত এই চিনৰ গপৰ মাজত লিখিব লাগিব। চিন দিয়াকেইটা চাই লোৱা দেই, চিন দিয়া পিঠাকেইটাৰ নাম লিখিবা, যিকেইটা পিঠাৰ চিন দিলোঁ। তাৰপিছতটোত আছে উত্তৰ লিখা। ইয়াত চাবা খোলা চপৰীয়া পিঠা কোনে কি বুলি সম্বোধন? বাই বুলি সম্বোধন। কোনে? চুঙা পিঠাই কি কৈছিলে? বাই বুলি সম্বোধন কৰিছিলে। কি কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল? এতিয়া আমি লিখিব লাগিব চুঙা পিঠা, খোলা চপৰীয়া পিঠা, এইটো পিঠাৰ মেলত ভাগ লোৱা পিঠা। ইয়াত যে চিন দিছিলোঁ নামকেইটা, চুঙা পিঠা, খোলা চপৰীয়া, ফেনী পিঠা, সুতুলি পিঠা, এই পিঠাকেইটাই কি পিঠাৰ মেলত ভাগ লৈছিল। তাৰপিছত এই প্ৰশ্নটোৰ উত্তৰ চোৱা, অকণমানিয়ে পিঠা লাড়ুৰ সলনি কি কি খাবলৈ বিচাৰে? এইটোতো জানোৱেই, আজিকালি চাহ লাগে, বিস্কুট, চাহ, বিস্কুট, লুচি, পুৰি, ৰসগোল্লা, সেইবোৰ বস্তু অকণমানিহঁতে পিঠাৰ সলনি আজিকালি খাবলৈ বিচাৰে। কি কি? বিস্কুট, লুচি, পুৰি, ৰসগোল্লা, এইকেইটা বস্তু কি অকণমানিহঁতে আজিকালি খাবলৈ বিচাৰে। গতিকে এইটো সম্পূৰ্ণ ভালকৈ শুনিছানে তোমালোকে? শুনিছা যদি সুন্দৰকৈ এইখিনি কৰি হোৱাটছআপত মোৰ নম্বৰটো আছিলে 9859262235, যুগান্ত ৰাজা ছাৰ, তাত কৰি পঠিয়াই দিব। আৰু অভিভাৱকসকলক অনুৰোধ, আপোনালোকে এইটো ভিডিঅ' নিশ্চয় পাব। পোৱাৰ পিছত কি কৰিব? আপোনাৰ সন্তানটোক এইখিনি দেখুৱাব। মই যিখিনি কৈছোঁ তেওঁলোকক মই যেনেকৈ বুজাইছোঁ শুনিব দিব মনোযোগ দি, আৰু সেইমতে কৰিবলৈ দিব দেই। ধন্যবাদ, আজিলৈ বাই।